নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই টেকনিকেল আছাম DD চেনেলটোলৈ। তো আজিৰ ভিডিঅ'টো আমি যিটো টপিকৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছোঁ আপোনালোকে নিশ্চয় আগতেই থাম্বনেইল আৰু টাইটেল চাই অৱগত হৈছে। তথাপিও আমি আপোনালোকক অলপ জনাবলৈ বিচাৰিছোঁ যে আজিৰ এই ভিডিঅ'টোৰ মাধ্যমত আমি আপোনালোকক দেখাবলৈ আহিছোঁ যে আপোনালোকে যদি ক'ভিড ভেকচিন লৈছে তেনেহ'লে সেই চাৰ্টিফিকেটটো কেনেকৈ আপোনালোকে ডাউনলোড কৰিব। এটা SMS-ৰ জৰিয়তে হোৱাটছআপৰ জৰিয়তে আপোনালোকে কেনেকৈ সেই চাৰ্টিফিকেটটো ডাউনলোড কৰি ল'ব, সেইটোৱেই হৈছে আজিৰ এই ভিডিঅ'টোৰ মূল টপিক। তো বন্ধু বান্ধৱীসকল, সেই চাৰ্টিফিকেটটো আপোনালোকে নিশ্চয় গম পায় কিমান উপকাৰত আহে। আপোনালোকে সেই চাৰ্টিফিকেটটো ডাউনলোড কৰি মোবাইলত ৰাখি দিয়ক, কাৰণ আপোনালোকেও জানে যে সেই চাৰ্টিফিকেটটো কিমান কামত আহে। তো প্ৰথমতে আপোনালোকে কেনেকৈ সেই চাৰ্টিফিকেটটো SMS-ৰ জৰিয়তে লাভ কৰিব সেই বিষয়ে আমি আপোনালোকক দেখাই দিম। চ' ভিডিঅ'টো যদি আপোনালোকক আজিৰ ভিডিঅ'টো যদি ভাল লাগে, লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে আগৰ পৰাই, তেওঁলোকক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো আহকচোন এতিয়া আমি সেই মূল ভিডিঅ'টোলৈ আগবাঢ়োঁ। প্ৰথমতে আপোনালোকে ইয়াতে আপোনালোকক মোৰ স্ক্ৰীণত নাম্বাৰটো দি দিছোঁ, সেই নাম্বাৰটো ইয়াতে লিখি ছেভ কৰি ল'ব। মই নাম্বাৰটো ইয়াতে এণ্টাৰ কৰি আছোঁ। এই নাম্বাৰটো আপোনালোকে চিম্পলি টাইপ কৰিব। টাইপ কৰাৰ পিছত আপোনালোকে এই নাম্বাৰটো যিকোনো নামে দি ছেভ কৰিব, যাতে আপোনালোকক সেই নামটো মনত থাকে। যিকোনো নাম দি ইয়াতে আপোনালোকে ছেভ কৰিব। মই ইয়াতে COVID-19 বুলি ইয়াতে ছেভ কৰি লৈছোঁ। তো COVID-19 ছেভ কৰাৰ পিছত আপোনালোকৰ যি হোৱাটছআপ আছে সেই হোৱাটছআপটো অ'পেন কৰিব। তো হোৱাটছআপটো অ'পেন কৰাৰ পিছত আপোনালোকে ইয়াতে যে এটা ইয়াতে ক্লিক কৰিব। তো ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে থ্ৰী ডটত ক্লিক কৰিব। থ্ৰী ডটত ক্লিক কৰাৰ পিছত আপোনালোকক ইয়াতে ৰিফ্ৰেছ অপশ্যনত এটা ক্লিক কৰিব, যাতে আপোনালোকক সেই নাম্বাৰটো ইয়াতে আহি যায়। ইয়াতে অহাৰ পিছত আপোনালোকে ইয়াতে চাৰ্চ কৰিব, ইয়াতে মাৰিব। ইয়াতে যিটো নামেদি আপোনালোকে ছেভ কৰিছিল সেই নামটো ইয়াতে চাৰ্চ কৰিব। আমি যিহেতু COVID-19 বুলি ছেভ কৰিছোঁ, সেই নামটো ইয়াতে লিখি দিম। তো ইয়াতে লিখি দিয়াৰ পিছত ইয়াতে দেখা পাইছে COVID-19 বুলি আহি গৈছে। ইয়াতে আপোনালোকে জাষ্ট এটা ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে যদি আপোনালোকে চাৰ্টিফিকেট ডাউনলোড কৰিব বিচাৰে, ইয়াতে জাষ্ট এটা আপোনালোকে SMS কৰিব। SMS-ত কি লিখিব? প্ৰথমতে আপোনালোকে লিখিব ডাউনলোড চাৰ্টিফিকেট। এইটো লিখি আপোনালোকে চেণ্ড কৰি দিব। ডাউনলোড চাৰ্টিফিকেট বুলি ইয়াতে আপোনালোকে চিম্পলি চেণ্ড কৰিব। চেণ্ড কৰাৰ পিছত আপোনালোকৰ যি ৰেজিষ্টাৰ মোবাইল আছে সেই ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP আহিব। চাব পাৰে মোৰ OTP-টো আহি গৈছে। আপোনালোকৰ যি ৰেজিষ্টাৰ মোবাইল নম্বৰ হয় সেই ৰেজিষ্টাৰ মোবাইল নম্বৰত একটা ওৱান টাইম পাছৱৰ্ড আহিব। সেই পাছৱৰ্ডটো আপোনালোকে চাই ইয়াতে এণ্টাৰ কৰি দিব। সেই পাছৱৰ্ডটো আপোনালোকৰ 3 মিনিট ভেলিডিটি থাকিব। 3 মিনিট পিছত আপোনালোকক সেই পাছৱৰ্ডটো আৰু কাম নকৰিব। তো মই ইয়াতে সোনকালে বহাই দিছোঁ। ইয়াতে আমাৰ OTP-টো আহিছে, চাব পাৰে 375593। তো OTP-টো এণ্টাৰ কৰাৰ পিছত আপোনালোকে চিম্পলি চেণ্ড কৰিব। তো চেণ্ড কৰাৰ পিছত আপোনালোকৰ সন্মুখত আন এটা পেজ SMS আহিব। ইয়াতে আপোনালোকে সেইটো মোবাইল নাম্বাৰটোই যিকেইটা মেম্বাৰৰ নাম এড কৰিছে, অৰ্থাৎ ভেকচিন লৈছে, সেই মেম্বাৰকেইটাৰ নাম ইয়াতে শ্ব' কৰিব। এইটো মোবাইল নাম্বাৰত যিহেতু 3টা মানুহে ভেকচিন লৈছে, ইয়াতে নামকেইটা আহি গৈছে, আপোনালোকে চাব পাৰে। তো আপোনালোকে কোনটো মেম্বাৰৰ নামত চাৰ্টিফিকেটটো ডাউনলোড কৰিব বিচাৰে, মই যিহেতু 2 নম্বৰৰ মানুহৰ চাৰ্টিফিকেটটো ডাউনলোড কৰিব বিচাৰোঁ, 2 লিখি চেণ্ড কৰি দিম। মই ইয়াতে 2 লিখি চেণ্ড কৰি দিম। তো চেণ্ড কৰাৰ পিছত আপোনালোকৰ যি চাৰ্টিফিকেট হয় সেই চাৰ্টিফিকেটটো হোৱাটছআপৰ জৰিয়তে পাই যাব। বন্ধুসকল, ইয়াতে আপোনালোকে চাব পাৰে সেই চাৰ্টিফিকেটটো আহি গৈছে। আমি আপোনালোকক অ'পেন কৰি দেখাই আছোঁ। তো এইখনেই হৈছে COVID-19-ৰ যি ভেকচিন লোৱাৰ চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটটো। তো আপোনালোকক আমি কেনেকৈ আপোনালোকে হোৱাটছআপৰ জৰিয়তে নিজৰ চাৰ্টিফিকেটটো ডাউনলোড কৰিব পাৰে সেই বিষয়ে আজি আমি ভিডিঅ'টো বনাই জনাই দিলোঁ। বন্ধুসকল, যদি এই ভিডিঅ'টো ভাল লাগে, লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। তো আজিলৈকে এইখিনিতে আমি সমাপ্ত কৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম আশাৰে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। তো থেংক ইউ ছ' মাছ।